এতিয়া মই তৃতীয় খণ্ডলৈ আহিছোঁ। বৰ্তমান যুগত ড্ৰাগছৰ এইবোৰ ক'ত পায় বুলি সোধাটো অপ্ৰাসংগিক, কাৰণ ইমান সহজতে এইবোৰ পোৱা যায়। আগতে বেলেগ কথা আছিল, বৰ্তমান পৰিবহণ ব্যৱস্থাই হওক বা বিভিন্ন ধৰণৰ ব্যৱস্থাই হওক, যান্ত্ৰিক যুগ, গতিকে গ্লোবেল মাৰ্কেট বুলিয়ে কওঁ, যি বুলিয়ে কওঁ, প্ৰযুক্তিৰ উদ্ভাৱনৰ লগে লগে এইবোৰ সহজলভ্য হৈ পৰিছে। বৰ্তমান অৱস্থাত দেখা গৈছে যে অসমত যথেষ্ট সজাগ, আৰক্ষী বিভাগে যথেষ্ট তৎপৰতাৰে বহুতখিনি ড্ৰাগছ সৰবৰাহকাৰী বা ব্যৱসায় কৰা লোকক ধৰিছে। তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ নাম ল'ব লাগিব, এই ক্ষেত্ৰত প্ৰথম আৰম্ভণি কৰিছিল আনন্দ মিশ্ৰ ডাঙৰীয়াই। তেখেত সোণাৰীত আছিল, সোণাৰীৰ পৰা তেখেত ধুবুৰীলৈ গ'ল, ধুবুৰীত থাকোঁতে তেওঁ এই অভিযান আৰম্ভ কৰিছিল। তাৰপিছত বেলেগ বাকীসকলে কৰিছে, মাজে মাজে ধৰি থাকে, সেইটো বেলেগ কথা, কিন্তু ক্ষিপ্ৰতাৰে কৰা দেখা নগৈছিল। তেওঁ আৰম্ভণি কৰাৰ পিছত কিন্তু যথেষ্ট সক্ৰিয় হৈ উঠিল আৰক্ষী বিভাগ। আৰু এজন আছে, তেখেতৰ নামো মই ল'ব লাগিব, নৱকুমাৰ বৰা। তেখেত ধেমাজিত, যোৰহাটত আছে, যোৰহাটৰ পৰা তেখেত ধেমাজিলৈ গ'ল, ধেমাজিৰ পৰা বৰ্তমান তেওঁ নামপুৰ DSP। তেখেতো এই ক্ষেত্ৰত যথেষ্ট সজাগ। তেখেতে বহুতক পুনৰ সংস্থাপন বুলি কয়, সেই পুনৰ সংস্থাপনৰ ক্ষেত্ৰতো তেখেতে যথেষ্টখিনি অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে আৰক্ষীৰ লোক হিচাপে। আৰু এটা কথা কয়, এতিয়া নিচাযুক্ত দ্ৰব্যৰ অপকাৰিতা কি প্ৰায় সকলোৱে জানে, তথাপি ইয়াৰ প্ৰতি আসক্তি কমা নাই মানুহৰ। ড্ৰাগছে মানুহৰ মানসিক স্থিতি সলনি কৰি দিয়ে। এইবোৰে মগজুত এনেধৰণৰ ক্ৰিয়া কৰে যে এজন সুস্থ সবল মানুহৰ চিন্তা শক্তি, ধৰণ কাৰণ, চাল চলন, কথা বতৰা সকলোতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ড্ৰাগছে তিনি ধৰণে ক্ৰিয়া কৰে এজন ব্যক্তিৰ ওপৰত। এজন ব্যক্তিৰ কৰ্মশক্তিৰ গতি বৃদ্ধি কৰিব পাৰে বা লেহেমীয়া কৰি তুলিব পাৰে, নাইবা স্থবিৰ কৰি তুলিব পাৰে। তিনিটা ধৰণে ক্ৰিয়া কৰে। মগজৰ ভাৰসাম্য নোহোৱা কৰিব পাৰে, ভোকাতুৰ কৰি তুলিব পাৰে, অথবা মনলৈ আভোক লগা ভাৱ এটা আনি দিব পাৰে। হেলিউচিনজেন্স এনে এবিধ ড্ৰাগছ যি এটা অস্তিত্ববিহীন বস্তু বা পৰিৱেশ দুচকুত ভহাই তুলিব পাৰে। এইটো হৈছে হেলিউচিনজেন্স নামৰ এবিধ ড্ৰাগছ। এইটো সেৱন কৰিলে সেইটো অৱস্থালৈ মানুহ গুচি যায়, নাইবা এনেকুৱা অনুভৱ কৰিব পাৰে, নাইবা শব্দ বা সুৰ শুনাব পাৰে। এই মানসিক স্থিতি সলনি কৰা নিচাযুক্ত দ্ৰব্যবোৰে অজানিত দেহৰ ভিতৰত এনেধৰণে ক্ৰিয়া কৰে যে অৱশেষত দেহৰ অংগ প্ৰত্যংগবোৰে সেইবোৰ অবিহনে কাৰ্যক্ষমতা, গতি হেৰুৱাই পেলায়। ড্ৰাগছৰ সেইটো এটা ভয়াৱহতা আছে, মানে সেইটো ব্যৱহাৰ কৰি থকাৰ লগে লগে মানুহজন এক্টিভ হৈ থাকে, কিন্তু যেতিয়াই ব্যৱহাৰটো মানে বন্ধ কৰি দিয়ে কিবা কাৰণত বা নাপায়, তেতিয়াই তেওঁৰ মানে থৰকাচতি হেৰায়, গতি হেৰুৱাই পেলায় তেওঁৰ কাম, আৰু মানসিকভাৱে অস্থিৰ হৈ পৰে। আৰু তেতিয়া সেই ব্যৱহাৰ কৰি থোৱা ড্ৰাগছটো দি দিয়া হয়, তেতিয়া সেই ব্যক্তিজনৰ পুনৰ ক্ষমতা শক্তি ঘূৰাই পোৱা যেন অনুভৱ কৰে। এয়া মই মানে ডাটা সংগ্ৰহ কৰা বুলি নহয়, এয়া মই প্ৰত্যক্ষভাৱে দেখা, মোৰ দুচকুত, মোৰ ঘনিষ্ঠ কোনোবা বন্ধুৱে হওক বা যোনে হওক, মই দেখিছোঁ নিজে। এতিয়া এনেকুৱা হয়, লাহে লাহে অৱশেষত ই এক প্ৰকাৰ নিচা বা অভ্যাস হৈ পৰে, আৰু সেইটো পাবৰ কাৰণে যিকোনো জঘন্য কাম কৰিবলৈও কুণ্ঠাবোধ নকৰে। ড্ৰাগছৰ এইটো এটা বৰ মাৰাত্মক কথা। সেইটোৰ কাৰণে যিকোনো কাম কৰিব পাৰে, আত্মীয়কে সি মাৰি পেলাব পাৰে। সেই সময়ত সময় হোৱাৰ লগে লগে সেৱনৰ পৰিমাণো বাঢ়ি গৈ থাকে, কমি নাযায়, কিন্তু বাঢ়ি গৈ থাকে। আৰু ফলস্বৰূপে নিজৰ উপৰিও আত্মীয়কুটুম, পৰিয়াল, সমাজ সকলোকে ধ্বংসৰ বাটলৈ ঠেলি দিয়ে। গতিকে ইমানখিনি ভয়াৱহ এটা পৰিস্থিতি উদ্ভৱ হয়। গতিকে আমি সকলোৱে সমিল মিলে যুঁজ দিব লাগিব। আমাৰ নিজৰ ভয় শংকা পৰিহাৰ কৰি যদি সমাজ আমি ঠিক ধৰণে চলি যোৱাটো বিচাৰিছোঁ, কোনোৱে ড্ৰাগছ নিচাসক্ত হ'বলৈ নলয়, কিন্তু তেনেহ'লে এবাৰ সেৱন কৰাৰ পিছত কিয় নিচাসক্ত হৈ পৰে? যেতিয়া মনৰ স্থিতি সলনি কৰা ড্ৰাগছ প্ৰথমতে মগজুত ক্ৰিয়া কৰিবলৈ লয়, তেতিয়া সেই সেৱনকাৰীজন পুৰুষেই হওক বা মহিলাই হওক, ক'ব নোৱাৰাকৈ ভাল পাবলৈ আৰম্ভ কৰে আৰু ধ্বংসৰ পথে গতি কৰে। মানে ক'ব নোৱাৰাকৈ ড্ৰাগছটো যিটো সেৱন কৰে সেইটো মানে ভাল পাই গৈ থাকে, ক'ব নোৱাৰাকৈ।
মানে লাভ ইজ ব্লাইণ্ড নিচিনাৰ কথা। প্ৰথম স্থিতিত নিজকে খুব শক্তিশালী বা ক্ষমতাশালী যেন অনুভৱ কৰে, তেতিয়া প্ৰথম লয় নিজকে খুব পাৱাৰফুল বা প্ৰতিপত্তিশালী যেন অনুভৱ কৰে, নিজৰ ষ্টেণ্ডাৰ্ডটো যেন বাঢ়ি গ'ল তেনেকুৱা নহয়। দ্বিতীয় স্থিতিত অত্যন্ত ভাগৰুৱা হৈ পৰে আৰু তৃতীয় স্থিতিত মানসিক ভাৰসাম্যতা হেৰুৱাই পেলায়, অসংলগ্ন কিছুমান কথা ক'বলৈ অসংযত ব্যৱহাৰ কৰে। অধ্যয়নত দেখা পোৱা গৈছে যে যি ব্যক্তিক অপ্ৰয়োজনীয় কিছুমান মানসিক চিন্তা বা সমস্যা আগৰি থাকে তেনে ব্যক্তিয়ে সুৰাপান বা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি বেছি আসক্ত হোৱা দৃষ্টিগোচৰ হয়। সমস্যাৰে মনটো ভাৰাক্ৰান্ত হৈ থকা বাবে অৱচেতন মনে তাৰ পৰা মুক্তিৰ পথ বিচাৰে আৰু এই খন্তেকীয়া পৰিত্ৰাণৰ পথে জীৱনটোক অজানিতে লৈ যায় ধ্বংসৰ গৰাহলৈ। আসক্ত ব্যক্তিজনে যিটো ড্ৰাগছ ব্যৱহাৰ কৰে সেইটো নাপালে মৃত্যুমুখত নপৰে, কিন্তু এনে কিছুমান কাৰ্য কৰে যেনে বমি কৰা, জ্বৰ হোৱা, কঁপনি উঠা, হতাশগ্ৰস্ত, অত্যন্ত খঙাল বা ক্ৰোধত বলীয়া হোৱা আদি। এইবোৰ এটা লক্ষণ। তেতিয়া গম পাব যে যদি কাৰোবাৰ ক্ষেত্ৰত এইখিনি পৰিলক্ষিত হয় তেতিয়া গম পাব যে সি ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। বহুতে ভাবে যে বেছিকৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰিব পৰাটো অতি গৰ্বৰ কাম। নিজৰ ক্ষমতা আনৰ আগত দেখুৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰে অবিবেচক মূৰ্খৰ দৰে। কিছুমান বন্ধুৰূপী শত্ৰুৰে উদগনি যোগায় আৰু ধ্বংসৰ বাটলৈ ঠেলি দিয়ে। প্ৰত্যক্ষ সহযোগী সেই বন্ধুবোৰে কিন্তু সেই ভুক্তভোগীৰ বিপদত প্ৰায়ে ভূমিকা মানে। মই স্কুলৰ দিনৰ পৰা মই দেখি আহিছোঁ, মই এতিয়া কাৰো নাম মই নলওঁ বুলি মই আগতে কৈছোঁ, কাৰো নাম মই নলওঁ। কিন্তু এতিয়া আমাৰ এটা প্ৰচলিত প্ৰথা আছিল ভাং, মানে শিৱৰাত্ৰিত ভাং খাব লাগে। কিন্তু সেইটো আচলতে মই এটা গান ৰিলিজো দিছিলোঁ, বাবাই খাই হেনো ভাং, বোলে কোনে দেখিছিলে? কোনেওতো দেখা নাই শিৱক ভাং খোৱা। সেইটো এটা মানে প্ৰচলিত হৈ আহিছে, সেইটোকে চলি গৈ আছে। আৰু বাবা খোৱা বুলি কয়, আল্টিমেটলি কি ভগৱানক বদনাম দি পেলাই তুমি বেয়া কাম কৰি আছা, সেইটোৱে হৈছেগৈ। আজি এতিয়া মই সুৰাৰ ওপৰত এটা গান ৰিলিজ কৰিম, এইটো সুৰা আমি পান কৰোঁ দিনে বুলি মই 2020তেই মানে এইবোৰ বিপেক্ষ একচুৱেলি কেম্পেইন হিচাপে মই গানটো বনাইছিলোঁ। ক'ভিড আহিলে কাৰণে মই বিশেষ আগবঢ়াব নোৱাৰিলোঁ কামখিনি, কিন্তু তথাপিও আজি মই থুলমূলকৈ কিবাকিবি কৰি গানটো মই আজি ৰিলিজ দিম। মানে এইটো এটা এণ্টি ড্ৰাগ কেম্পেইন চং। এতিয়া মই আকৌ আহিছোঁ মানে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তি হোৱাৰ পিছতে আৰম্ভ হয় অন্য এক যাত্ৰা আন ৰূপত। সেয়া হৈছে জুৱা খেলা, তাৰপিছত আৰম্ভ হৈ নানা অসামাজিক কাৰ্যকলাপ। বৰ্তমান আধুনিক যুগত যুৱকৰ লগত অসংখ্য যুৱতীও কিন্তু পিছ পৰি থকা নাই। মহিলাৰ নিচাযুক্ত দ্ৰব্য সেৱনে পাছত সাংসাৰিক জীৱনতে অত্যন্ত বিৰূপ প্ৰভাৱ পেলায়। নানান জটিল সমস্যাৰ সৃষ্টি হয়, সন্তানহীনতাটো ভুগিব পাৰে। এই নিচাযুক্ত দ্ৰব্যৰ বাবে হোমৰ গুৰিত লোৱা বা নিশাৰ সময়ত লোৱা শপত সহজ উপদেশ সকলো নিমিষতে উৰি যায়। সংসাৰত ভাঙোন ধৰে, আন্তৰিক আত্মীয়তাৰ এনাৰ্জি ছিঙি যায় আৰু বন্ধুৰূপী শত্ৰুৱে ৰং চায়। গতিকে এইটো খণ্ড মই ইমানতে সামৰিছোঁ। আকৌ মই চতুৰ্থ খণ্ডটোত মই পিছৰখিনি ক'ম।